ইউটিউবাৰ নয়নক আজি সম্পূৰ্ণ এটা বেলেগ ৰূপত দেখা পাব, তো আপোনালোকে চাই থাকিব। হেল্ল' বন্ধু বান্ধৱীসকল, মই এতিয়া ইফালে গৈ আছোঁ ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে, বাগানৰ মাজে মাজে, আৰু মই বিশেষ এটা জেগালৈ গৈ আছোঁ। আপোনালোকক দেখাম ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, তো চাই থাকিব মোৰ ভিডিঅ'টো। এতিয়া যাওঁ, অকলে অকলে গৈ আছোঁ, এনেকৈ ইফালে স্কুটি চলাই গৈ আছোঁ এখন হাতেৰে। হ'লে বহুত বেছি ভাল লাগিছে, বাগানীয়া পৰিৱেশ চাওক। পাৰিছোঁ এখন হাতে চলাবলৈ, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিছোঁ। গৈ লওঁ একেবাৰে তাত লগ পামগৈ। আৰু মই আহি পালোহি নয়নৰ, ইউটিউবাৰ নয়ন আপোনালোকে সকলোৱে চিনিয়ে পায়। নয়নৰ গাঁওখনত পালোহি, আৰু নয়নে ইয়াত ডান্স শিকায়। তো মই আপোনালোকক অকণমান দেখাম ডান্সৰো। তো কোৱাচোন, এখন কি গাঁও হয়? এখন বিনং টাউন। আচল মোৰ স্কুলখন মানে আমাৰ কদৌগুৰিতে আছে। ইয়াত ব্যক্তিগত মানে এবছৰীয়া কোৰ্চ এটা কৰিছে, তো ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান মই কোৰ্চটো দি আছোঁ। তো আজি 2 মাহ হৈছে, আৰু 2 মাহত যিমানখিনি দিব পাৰিছোঁ, আৰু এবছৰত মানে কিমানখিনি কৰিব পাৰোঁ চেষ্টা কৰি আছোঁ। ঠিক আছে। ইউটিউবাৰ নয়নক আজি সম্পূৰ্ণ এটা বেলেগ ৰূপত দেখা পাব, তো আপোনালোকে চাই থাকিব। নয়ন নৃত্য নিকেতনৰ এয়া 1 বছৰীয়া কৰ্মশালা। তো এইফালে ল'ৰা ছোৱালীবিলাক ৰেডি হৈ আছে, তো মই আপোনালোকক অকণমান দেখাম।
কেমেৰাটো অকণমান ওচলাই